ছাত্ৰ আন্দোলন নে ৰাজনৈতিক আন্দোলন? নেহা বৰাক কেন্দ্ৰ কৰি নতুন সমীকৰণ। নেহা বৰা হ'ব নেকি দ্বিতীয় কানহায়া কুমাৰ? কংগ্ৰেছৰ সমৰ্থনে কি দিছে নতুন ইংগিত? দেশত আকৌ এবাৰ ছাত্ৰ আন্দোলন চৰ্চাৰ কেন্দ্ৰবিন্দু, আৰু এই আন্দোলনৰ মাজতে ৰাষ্ট্ৰীয় পৰ্যায়ত এখন নতুন মুখ বিশেষভাৱে চৰ্চালৈ আহিছে, নেহা বৰা। অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ'চিয়েশ্যন অৰ্থাৎ আইচাৰ ৰাষ্ট্ৰীয় সভাপতি নেহা বৰা এতিয়া দেশৰ বিভিন্ন ছাত্ৰ আন্দোলনত সক্ৰিয়ভাৱে জঁপিয়াই পৰিছে। শেহতীয়াকৈ ঝাৰখণ্ডৰ JPSC আৰু JSSC পৰীক্ষাত অনিয়মৰ অভিযোগক কেন্দ্ৰ কৰি চলি থকা প্ৰতিবাদতো অংশগ্ৰহণ কৰিছে নেহা বৰাই। প্ৰতিবাদৰ মাজতে তেওঁৰ ওপৰত চিয়াহী নিক্ষেপ কৰা ঘটনাই বিষয়টোক অধিক চৰ্চাৰ মাজলৈ টানি আনিছে। লগতে সৃষ্টি হৈছে আন কেতবোৰ প্ৰশ্নৰো। এয়া কেৱল ছাত্ৰৰ ক্ষোভ নে ইয়াৰ অন্তৰালত আছে ৰাজনৈতিক সমীকৰণ? আইচা CPIMLৰ সৈতে আদৰ্শগতভাৱে সংযুক্ত বাও ছাত্ৰ সংগঠন বা লেফ্ট ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন, অৰ্থাৎ নেহা বৰাৰ ৰাজনৈতিক পটভূমি বাও দলৰে জড়িত। কিন্তু শেহতীয়া সময়ত এটা গুৰুত্বপূৰ্ণ দৃশ্য দেখা গৈছে। ছাত্ৰ আন্দোলনক সমৰ্থন বিৰোধী ৰাজনৈতিক দলসমূহৰ, আন্দোলনকাৰীসকলৰ দাবীৰ প্ৰতি সমৰ্থন ৰাহুল গান্ধীৰ। আনকি নেহা বৰাৰ লগত যুটীয়াভাৱে সংবাদমেলো সম্বোধন কৰিছে কংগ্ৰেছ নেতাজনে। Every single person in the Indian government cannot move you from there. So, जितना करना है वो करें। बंद करना है बंद करो, धमकाना है धमकाओ, कुछ करना है करो। हम नहीं हटने वाले हैं, ये नहीं हटने वाले हैं। I think the discussion that we had today with Rahul Gandhi sir is most fruitful. ইয়াৰ ফলত স্বাভাৱিকতে উত্থাপন হৈছে এটা ৰাজনৈতিক প্ৰশ্ন। বিৰোধীয়ে ছাত্ৰ আন্দোলনক সমৰ্থন কৰিছে নে ছাত্ৰৰ আঁৰ লৈ চলিছে চৰকাৰ বিৰোধী আন্দোলন? এই প্ৰশ্নটো অৱশ্যে এতিয়াও প্ৰমাণিত সত্য নহয়, বা কংগ্ৰেছে আন্দোলন আয়োজন কৰিছে বা ধন যোগান ধৰিছে এনে কোনো নিৰ্ভৰযোগ্য ৰাজহুৱা প্ৰমাণ এতিয়ালৈকে পোহৰলৈ অহা নাই। কিন্তু বিৰোধী আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ মাজত সমন্বয় বা ৰাজনৈতিক অভিসাৰ ক্ৰমাৎ দৃশ্যমান হৈ উঠিছে, আৰু এইখিনিতেই মনলৈ আহে আন এটা পুৰণি নাম, কানহায়া কুমাৰ। কানহায়া কুমাৰ ছাত্ৰ ৰাজনীতিৰ পৰা ৰাষ্ট্ৰীয় ৰাজনীতিলৈ অহা অন্যতম চৰ্চিত মুখ। নেহা বৰাৰ দৰে কানহায়া কুমাৰো আছিল JNUৰ ছাত্ৰ। দুয়োগৰাকীৰ আন্দোলনৰ ধৰণো একে। ছাত্ৰাৱস্থাত অল ইণ্ডিয়া ষ্টুডেণ্টছ ফেডাৰেশ্যন অৰ্থাৎ AISFৰ সৈতে জড়িত কানহায়া কুমাৰ CPIৰ নেতা হিচাপে 2019ত অৱতীৰ্ণ হৈছিল লোকসভা নিৰ্বাচনতো। हमारी बात होगी तो CPI की होगी, CPI की होगी तो हमारी होगी, हम दोनों अलग अलग नहीं। নিৰ্বাচনত পৰাজয়ৰ পাছত CPI এৰি 2021ত কানহায়া কুমাৰে যোগ দিয়ে কংগ্ৰেছত। लोगों को ये बात पसंद हो या ना पसंद हो, हकीकत ये है कि पार्लियामेंट में सबसे बड़ी पार्टी कांग्रेस पार्टी है। इसीलिए इस पार्टी को ये जिम्मेवारी लेनी पड़ेगी और उस जिम्मेवारी को संभालने के लिए मैं यहाँ आया हूँ। এই ঘটনাৰাজিৰ বাবে ৰাহুল গান্ধীৰ লগত একেলগে সংবাদমেল সম্বোধন কৰা নেহা বৰাক লৈ এতিয়া সৃষ্টি হৈছে ৰাজনৈতিক কৌতূহলৰ। ছাত্ৰ আন্দোলনৰ পৰা ৰাষ্ট্ৰীয় ৰাজনীতিলৈ যাব নেকি নেহা বৰা? দেশৰ ৰাজনীতিত সৃষ্টি হ'ব নেকি এখন নতুন মুখৰ? প্ৰশ্ন হয়, এই সহজ সৰল ছাত্ৰ ছাত্ৰী হৈ পৰিছে নেকি ৰাজনৈতিক অস্ত্ৰ? ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ হৈছে নেকি ছাত্ৰ ছাত্ৰীৰ আৱেগ? উত্তৰ নিঃসন্দেহে সময়েই দিব। নিউজ ডেস্ক, নিউজলি।